গুড ইভিনিং ফ্ৰেণ্ডছ। আশা ৰাখিছোঁ আপোনালোক ভালে কুশলে আছে। এতিয়া সন্ধিয়া 7 বাজিছে। মই আজি আপোনালোকৰ মাজত এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপি মানে প্ৰায়বিলাক মানুহে খায়েই চাগে। মই আজি আমি কেনেদৰে খাওঁ তাকে দেখুৱাবলৈ লৈছোঁ। ৰেচিপিটো হৈছে কচু গছৰ হীৰাবিলাক টেঙাৰ লগত কেনেকৈ আঞ্জা ৰান্ধিলোঁ তাকে অলপমান আপোনালোকৰ দেখুৱাম বুলি লৈছোঁ। এইবিলাক হৈছে কচু হীৰা আৰু লগতে কঁঠালৰ গুটি দিয়া হৈছে, কঁঠাল গুটি। এই ৰেচিপিটো বনাবলৈ দৰকাৰ হৈছে কেইটিমান বিলাহী। এই কচু হিয়ৰিবিলাক এনেধৰণে আগতীয়াকৈ বাছি ইয়াৰ চুচবিলাক এৰুৱাই তিয়াই থৈছিলোঁ এঘণ্টামান। আৰু এইবিলাক কঁঠাল গুটি সৰু সৰুকৈ কাটি দিয়া হৈছে। আৰু ইয়াৰ কাৰণে অলপমান হালধি লৈছোঁ, অলপমান ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু টেঙা কেইটুকুৰামান, আৰু এয়া জলকীয়া আৰু আদা ৰচুনৰ পেষ্ট অলপ লৈছোঁ। কেৰাহীখন গৰম হ'বলৈ দিছোঁ। এতিয়া গৰম হ'লত আমি অলপমান মিঠাতেল ইয়াত ঢালিম। গৰম হ'লত এতিয়া ৰচুন পেষ্টটামান দিছোঁ। ৰচুন পেষ্টটা ব্ৰাউন কালাৰ হোৱালৈকে আমি লৰাই থাকিম। এতিয়া অলপমান হালধি দি দিছোঁ। এতিয়া ব্ৰাউন কালাৰ হ'লত আমি এইখিনি ইয়াত দি দিম। ভালদৰে লৰাই পেলাই এতিয়া অলপমান নিমখ দি দিব লাগিব ইয়াতে। তাৰপাছত এইকেইটা বিলাহীকেইটা এনেদৰে পিটিকি দিব লাগিব। এনেদৰে আকৌ পুনৰ লৰাই এতিয়া ঢাকোন মাৰি দিব লাগিব। অলপমান সিজিবলৈ দিব লাগিব। এতিয়া এয়া ধনিয়া পাউডাৰখিনি এয়া ধনিয়া পাউডাৰখিনি দি দিম। গেছটো স্লিমত কৰি ৰাখিব লাগিব। ধনিয়া পাউডাৰ দিছোঁ, এয়া জিৰা পাউডাৰ দিছোঁ। তাৰপাছত এইখিনি জলকীয়া, এয়া ভোট জলকীয়া আৰু এয়া আদা ৰচুনৰ পেষ্টখিনি দি দিছোঁ ইয়াতে। অকণমান লৰাই দিওঁ। ধুনীয়া গোন্ধ এটা আহিছে। অলপমান পানী অকণ দি দিওঁ কঁঠাল গুটিকেইটা, তেতিয়া সিজিব ভালদৰে। পানী অকণ দি দিছোঁ কঁঠাল গুটিকেইটা তেতিয়া ভালদৰে সিজিব। এয়া অলপমান ঢাকোন আকৌ মাৰি দিছোঁ। এতিয়া কঁঠালৰ গুটিকেইটাও সিজিছে, লগতে এয়া কচু হীৰাকেইডালো সিজিলেই। এতিয়া এয়া নেমু অকণ চেপি দিছোঁ। এয়া ৰন্ধাৰ পাছত এইদৰে এনেকুৱা হ'ল। এতিয়া আমাৰ ছোৱালীক প্ৰথম খুৱাম বুলি ভাবিছোঁ, কাৰণ তাই মোক বহুত দিনৰ পৰা কৈ আছিলে, মা সিজাবাচোন, কেতিয়া সিজাবানো কৈ আছিলে হ'লে। আজি সেয়েহে মই তাইকে প্ৰথম খুৱাম বুলি ভাবিছোঁ। আপোনালোকেও এনেদৰে সিজাই খাবচোন, কেনেকুৱা হয় জনাব। ধন্যবাদ, শুভৰাত্ৰি।